welcome back to my channel. Welcome back to our channel. So আজি আমি গৈ আছো ডিব্ৰুগড় মৰিগাঁৱৰ পৰা ডিব্ৰুগড় গৈ আছো মানে বহুত দিন হৈ গ'ল যোৱাও নাই আৰু হি আহা পিছত মই ছমাহ পিছত গৈ আছো বাৰু সেয়াই so আমি এতিয়া গৈ আছো ডিব্ৰুগড় মৰিগাঁৱৰ পৰা 10 ঘণ্টামান লাগিব চাগে ন 10 ঘণ্টামান লাগি যাব আৰু আমি পাওঁতে ৰাতি হ'ব আৰু এইটো আমাৰ দুটাৰ ফাৰ্ষ্ট লং জাৰ্নি হয় সো আমি দুটাও বহুত এক্সাইটেড আছো বাট ৰিজন তো কিবা বেলেগ হ'ল আমি ভাবিছিলো টাইম এটা মিলাই যাম কিন্তু মাৰ গাটো বেছি বেয়া সো সেইকাৰণে আমি ভাবিছো টাইম আমি চেঞ্জ কৰিলো প্ল্যান আমাৰ প্ল্যানটো বেলেগ আছিলে কিন্তু সেইটো এমাৰ্জেন্সি যাব লগা হ'ল আৰু তাৰপিছত আৰু বহুত কিবা আছিলে সেইটো কাৰণে সেইটো আমি এইটো ট্ৰিপতে আমি কৰিম বাৰু তো এই মানে মাক এতিয়া চাই হো আৰু মোৰ লগৰজনী শিল্পিকা মোৰ বেষ্ট ফ্ৰেণ্ড জনী তাইক মই সাৰপ্ৰাইজ দিম বুলি ভাবিছো তাই এতিয়ালৈকে খোৱা নাই মই গৈ আছো বুলি চাও তাই সাৰপ্ৰাইজ কেনেকা মানে এক্সপ্ৰেছন দিয়ে আৰু আমি সাৰপ্ৰাইজ দিব গৈ আছো ঠিক আছে কিন্তু তাই নাথাকিলে আমাক সাৰপ্ৰাইজ দিলে হৈছে আৰু আৰু তাইক ফোন কৰি ভালকে কিবা কৰিব লাগিব আৰু এয়া তাইকো সাৰপ্ৰাইজ দিম বুলি ভাবি আছো আমি গৈ আছো এতিয়া মাজত আমি কি জায়গা পাওঁ সেইবোৰ আপোনালোকক দেখাম সো বলো ডিব্ৰুগড় যাওঁ আমি গৈ থাকোঁতে ভাবিলো অকমান পূজাও কৰি লওঁ বুলি ফেমাছ মন্দিৰ হয় বুঢ়ী মাই মন্দিৰ তাতে ভাবিলো অলপ পূজা কৰি যাওঁ বুলি আমি পূজা কৰি ললো পূজা কৰি এতিয়া গৈ আছো আকৌ বেক টু আৱাৰ জাৰ্নি ষ্টাৰ্ট এতিয়া আমি 50 হৈ গ'ল লাগিলে নেকি তো এতিয়া আমি ভাবিছো কিবা খাই ল'ম ৰাস্তাতে ভোকো লাগিছে পূজাও কৰি ললো যিহেতু এতিয়া ভোক লাগি গৈছে এতিয়া চাই লওক ক'ত কি আছে ভাল জাগা খাবলৈ ভাল খাব পাই নাপায় এতিয়া আমি কাজিৰঙা আহি পাইছো কাজিৰঙা মেইন আৰু ইয়াতে আই লাভ কাজিৰঙা তো আমি আহিছো এতিয়া খাবলৈ অৰ্ডাৰ কৰিছো কেতিয়া আহে নাজানো বহি আছো তো আমি এতিয়া আছো কাজিৰঙাৰ লাৰ্মিকা ৰেষ্টুৰেণ্টত আমি নাজানো এইটো ৰেষ্টুৰেণ্টৰ একো ফাৰ্ষ্ট টাইম আহিছো ভাল লাগিলে দেখি পেলাই সেইকাৰণে আহিছো খোৱাৰ ৰিভিউটো দিম পাছত খাই লওঁ আমি আপোনালোকে যেতিয়া কাজিৰঙা আহে প্লেন কৰে চবে তো ইয়াতে আহি পেলাই আপোনালোকে খাব পাৰিব আৰু এনজয় কৰিব পাৰিব তো সেইকাৰণে চাই লওঁ আমি আগতে খাই লওঁ তাৰপিছত কওঁ আমি আমাৰ খানা আহি গ'ল এয়া মটন কি আছিলে ৰোগন ষ্টাইল কিবা ৰোগন জুচ চালাড নান আমি খাই চাওঁ এতিয়া ৰিভিউ তুমি দিয়া প্ৰথমতে মই তাৰপিছতে দিম নেমু মাৰি লওঁ ভালকৈ কেনেকুৱা ভাল ন ঠিক আছে মানে ৰোগন জুচ বোলে ৰাজস্থানী হয় বোলে ৰাজস্থানী ষ্টাইলৰ ভাল লাগিছে ৰাজস্থানী মানুহৰ কিন্তু নিৰামিষ খায় চাব লাগিব আৰু খাই ভাল লাগিছে আমি খাই লওঁ তাৰপিছত জাৰ্নি ষ্টাৰ্ট কৰিম ডিব্ৰুগড় আৰু 77 কিলোমিটাৰ চ' আৰু অকণমান আছে অকণমান বহুত আছে মানে
পিছত ডিব্ৰুগড় পাই যাম আৰু চ' মই যিহেতু আপোনালোকক কৈছিলোঁ মোৰ লগৰজনীক ছাৰপ্ৰাইজ দিম বুলি তো এতিয়া আমি গৈ আছোঁ কালি যাম বুলি ভাবিলোঁ কালি তাই ঘৰত নাছিলে সেইকাৰণে আমাৰ ছাৰপ্ৰাইজটো আমি নিজে ছাৰপ্ৰাইজ হৈ গ'লোঁ সেইকাৰণে আজি মানে তাইক ফোন চোন কৰি লৈছোঁ তাই এতিয়া ঘৰতে আছে আইতাৰ ঘৰত আছে বোলে চ' আমি গৈ আছোঁ তাইক ছাৰপ্ৰাইজ দিম চাম তাইৰ কি ৰিয়েকশ্যন দিয়ে সেয়ে গৈ আছোঁ এয়া তাহাঁতৰ ঘৰৰ ৰাস্তা আইতাকৰ ঘৰৰ ৰাস্তা আৰু গৈ আছোঁ তাইক ছাৰপ্ৰাইজ দিম আৰু এইটো ৰাইট এয়া এটা গলি পাই গৈছোঁ মই তাইক ছাৰপ্ৰাইজ ভাবিলো অকমান দীঘল কৰিম ভিতৰলৈ যাম মনে মনে নহলে আৰু তাই আমাক দেখা পায় গৈ ৰাস্তাতে ভাল লাগিছে মই ডাউকি যাম বুলি তাইক ফোন কৰি মই চাহ খাবলৈ আহিছো বুলি কয় তাইক লগ কৰিছো আৰু গুৱাহাটী নগলি নেকি গুৱাহাটী পৰা ইয়ালৈ আহিলি নেকি আমি ইয়ালৈ আহিলো কালি আহিলো তুমি কালি নাছিলা তোমাক ফোন কৰিলো ৰাতি এতিয়া আমি অলপ ওলাই যাওঁ হেতি মোক বোলে ফুৰাই আনেংগে ভাল লগৰ এনেকুৱা লগৰ চবৰে হওক তেনেহ'লে যাওঁ অলপ ফুৰি আহোঁগে আগতে বৰ তই বেচেৰি সেইটো ঠিকে ক'লে আকৌ চমা তাই মোক কিমান মোক সান্তনা দিছে তাই দিছে মই ভিডিঅ' এটা কৰোঁ আমি এতিয়া ক'ত গৈ আছো আমি এতিয়া নাজানো ক'ত গৈ আছো এইটো তোমাৰে কাম হ'ব এইটো দি কথা ক'ব মাইকে বেচেৰা তোমাৰে কাম এইফালে সোমাই লৈ বেছি সোনকালে পাবা এইফালে ৰাইট সাইডে কৈ থাকিব দে ৰাইট চাইডে বহুত ফেমাছ আছে কি ভিডিঅ' কৰিছ ঠিক আছে বলক গৈ থাকো ক'ত গৈ আছো আপোনালোকক দেখাম এতিয়া আমি দুজনী আহিছো অলপ টাইম স্পেণ্ড কৰো বুলি চাও ক'ত ক'ত যাও তো ওলাই আহিছো দুজনীয়ে এতিয়া ক'ত আছে দেখা দে এতিয়া আমি প্ৰথম আহিছো এয়া কিয়া শ্ব'ৰুমত আহিছো অলপ কাম আছে ইয়াৰ পৰা অকমান আমি ক'বালৈ যাম আৰু এনেই অলপ দেখাম আপোনালোকক আমি লগত আছে ফূৰ্তি লাগিলে শ্ব'ৰুমতে হওক শ্ব'ৰুমতে প্ৰথম ডেট আমাৰ ফোনত কথা পাতি পাতি আমনি লাগি গৈছিলে কথাই শেষ হৈ গৈছিলেগে আমাৰ কফি থেংক ইউ তাৰ পৰা কবা কিয়া চেল্টছ তাৰ পৰা কিয়া শ্ব'ৰুম পৰা কিয়া চেল্টছ কিয়া শ্ব'ৰুম ওলাই বুলি এতিয়া নাজানো আকৌ ক'ত যাওঁ গৈ আছো আৰু আকৌ এতিয়া আমি অনুভৱ টাইম লাগিব ন তাৰ অকণমান টাইম লাগিব বুলি কৈছে সেইকাৰণে তাৰ জেগাটো খালী কৰি থৈছে আৰু তাই মিডিয়াছনা মোক লগ দিবলৈ পিছত কৈছে ইমান ভাল কেনেকৈ অকলে এৰি দিলো কেনেকৈ ইমান ভাল অকণমান ভাল মোৰ কিয় নে সেইটো মিছা কৰি দিলি ছাৰপ্ৰাইজ কৰি দিব আহিলে মই যাম ময়ো দিমগে কেতিয়া দিবি তই নাজানো আৰু মই এক্সপেক্ট কৰোঁ তই মোক ছাৰপ্ৰাইজ দিম এদিন ভগৱান প্ৰাৰ্থনা কৰিব যাতে চুবিয়ে কথা ছাৰপ্ৰাইজ দিব বুলি প্ৰাৰ্থনা কৰি থাকোঁ তাৰপৰা কেতিয়া ঠিক আছে তেনে গ'ল আকৌ দেখাম ক'ত গ'লো বহুত বছৰৰ পিছত আমি দুজনী য'ত লগ পাইছিলো তাতে আহিছো একদম সৰুতে আমি এইখন কলনীতে আছিলো এখন কলনী বেক কেমেৰা কৰি দেখাইছো এখন আমাৰ কলনী আগতে ইমান ধুনীয়া লাগিছিলে কিন্তু এতিয়া মানে মানুহ চানুহ নাই আৰু অকমান মানে বেয়া চলি আছে সেইটো কাৰণে এতিয়া মানে কলনীখন অকমান পুৰণা নিচিনা হৈ গৈছে কিন্তু আগতে এইখনে বহুত ধুনীয়া আছিলে আমাৰ কাৰণে এয়া আৰু কোন জিকে ক চিটিং হোৱাট চিটিং আৰু নহয় এনেকৈ দলিয়া হওঁতে মোৰতো পৰি যায় ঘৰত পাথৰ দলিয়াতে
চিটিং নকৰোঁ তোক মই তোক মই খেলালোঁ মেলালোঁ ঘৰৰ পৰা উলিয়ালোঁ তই মোক চিটিং কৰিছ নাই নাই তাৰমানে কি দেউতাকে ওলাব মেলিব নিদিছিলে দেউতাক তেতিয়া নাথাকে মই মাতি মেলি আনো নহয় সেইটোৱে চ' আমাক সৰুকালৰ মেমৰিজ খিনি মানে য়াদগাৰ কৰাইছে ই লৈ আহিলে মানে আমাক থেংক ইউ পুচকু আমাৰ মেমৰিজ খিনি আকৌ তাজা কৰাবলৈ কাৰণে বহুত দূৰ হৈ যায় ন বহুত দূৰ হৈ যায় তাকো তাক আগতে দেখাইছো যোৱা হয় তোমালোকৰ কোন জেগা পাহৰি গৈছো যিহেতু বহুত দিনৰ পিছত আকৌ এবাৰ আহোঁ বুলি কিমান তাজা কৰিবা মানে সঁচাকে বহুত মেমৰেবল প্লেচ হয় আমাৰ এইটো জেগাটো বহুত ভাল লাগিছে আহি ইয়াতে এয়া আছিলে আমাৰ আমি ঘৰৰ ওচৰতে আছো আকৌ এয়া আমাৰ ৰুম আছিলে এতিয়া একদম আটাটা ঘৰ কলনীখন চাবলৈ আহিলো আমাৰ ভিডিঅ' বনাবলৈ এয়া আমাৰ ৰুম আছিলে কলনীত যেতিয়া ইয়াতে আছিলো ওলাব ৰুম আছিলে আৰু সেই ওপৰত লগৰজনী ৰুম আছিলে এইটো আমাৰ ৰুম আছিলে আগতে ৱালখন আমাৰ কাৰণে কিমান ডাঙৰ আছিলে এতিয়া ৱালখন চাগে ছুটি হৈ গ'ল এয়া আমাৰ দেউতাৰ অফিচ আছিলে এইটো আগতে সিহঁতৰ দেউতাকৰ অফিচ আছিলে নাই হ'লেও আমি মেমৰিজ আমাৰ কলনী আছিলে আগৰ দিনবোৰ আকৌ কলনী যাব বিচাৰিছো আৰু ইয়াতে দেউতাই আগতে ইয়াতে মিডিষ্টাৰ দেউতাকৰ অফিচ আছিলে আমি আহিছো এতিয়া কিবা খাওঁ বুলি পুচকু অনুপ দা জুবি আমি চবে কিবা খাওঁ বুলি আহিছো আৰু চাৰিটাই বহুত দিনৰ পিছত লগ পাইছো তো কিবা খাই যাওঁ বুলি ম'ম' অৰ্ডাৰ কৰিছো ম'ম' আহি আছে আমাৰ বনি আছে তাৰপিছত আমি আজি এটা বাৰ্থডে পাৰ্টিও পাম বাৰ্থডে পাৰ্টিটো যাম তো এতিয়া ৰৈ আছো ম'ম' কাৰণে ম'ম' আহিলে ম'ম' খাম আৰু আমাৰ ম'ম' আহি গ'ল এয়া ম'ম' আমি চবে ম'ম' খাওঁ আৰু এতিয়া আজি আমি দুজনী বহুত এনজয় কৰিলো বহুত টাইম স্পেণ্ড কৰিলো বহুত ভাল লাগিলে বহুত দিনৰ পিছত টাইম স্পেণ্ড কৰিলো এয়া মামা আজিৰ কাৰণে ইমানেই আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তই কোৱা আজি বহুত 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 বেছি মৰম দিব তাইক মোকো দিব লগতে আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব তেনেহ'লে বাই বাই আজিলৈ বাই বাই এনেকৈ ভিডিঅ' দেখাই থাকিম আপোনালোকক আমাৰ ভিডিঅ'বোৰ চাই থাকিব বাই বাই টেক কেয়াৰ